নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। বহুত কোম্পানীত ভেকেঞ্চিত ওলাইছে ৱেল্ডাৰ, ITI, ডিপ্ল'মা, ইলেক্ট্ৰিচিয়ান, মেইনটেনেন্স সকলোবিলাকৰ এতিয়া বৰ্তমান ভেকেঞ্চি ওলাইছে। যদি কোনোবাই ৰুমত বহি আছে, ৱেল্ডাৰ কাম জানে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। বন্ধুসকল, মই আজি ইনফৰ্মেশ্যন পাইছোঁ। মই যিহেতু আছোঁ বৰ্তমান বেংগলোৰত, মই বমচন্দ্ৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ কাষে পাশে আছোঁ। ইয়াত মই আজি গম পাইছিলোঁ ৩-৪টা জেগাত বৰ্তমান ৱেল্ডাৰৰ পোষ্ট খালী আছে আৰু মিনিমাম আপোনাৰ ষ্টাৰ্টিং 20,000 পৰা চেলাৰী আৰম্ভ হ'ব। যদি কোনোবাই ৰুমত এনেই বহি আছে, তেওঁলোকে ভিডিঅ'টো চাই তলত এটা কমেণ্ট কৰক। তেওঁলোকক মই প্ৰত্যেকটো কোম্পানীৰে কণ্টেক্টাৰৰ নাম্বাৰে হওক বা কোম্পানীৰ আণ্ডাৰত যিখিনি আছে কোম্পানীৰ কণ্টেক্ট নাম্বাৰ মই সকলো চেণ্ড কৰিম। আৰু যিসকল গাঁৱৰ পৰা কোনোবা আহিবলগীয়া আছে, যদি তেওঁলোকে ৱেল্ডিঙৰ কাম সকলো শিকি মেলি থৈছে, তেওঁলোকে মোক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাওক। মই তেওঁলোকক নিশ্চয় সহায় কৰিম। আৰু ঠিক একেধৰণে বহুতো ITI, ডিপ্ল'মা, ইলেক্ট্ৰিচিয়ান এইবিলাকৰো বৰ্তমান এতিয়া পোষ্ট খালী আছে আৰু তেওঁলোকৰো ভাল মিনিমাম 25-30,000 ওপৰত চেলাৰী আছে ষ্টাৰ্টিং জইনিং। তেনেকুৱা যদি কোনোবা ইয়াতে বেংগলোৰত বা বমচন্দ্ৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত আছে, আপোনালোকে মোক কণ্টেক্ট কৰক। মোৰ ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। তেওঁলোকক মই সকলো সুবিধা কৰি দিম। আৰু হয়তো বহুতসকল এতিয়াও কাম পোৱা নাই, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যে মই যিটো কোম্পানীত কৰি আছোঁ তাত এতিয়া বৰ্তমান ল'ৰা লৈ আছে। কাৰণ মই যিটো কোম্পানীত কৰি আছোঁ সেই কোম্পানীটোত অনলি জেণ্টছ, লেডিজ নহয়। যদি কোনোবাই সোমাব বিচাৰে, তেওঁলোকে মোক কণ্টেক্ট কৰক। মই তেওঁলোকক সোমোৱাই দিয়াৰ ব্যৱস্থা কৰিম। আৰু যদি কোনোবা লেডিজো আছে তেনেকৈ ৰুমত বহি, তেওঁলোকে ভিডিঅ'টো যদি চাইছে বা চাই, তেওঁলোকেও মোক কমেণ্ট কৰক। তেওঁলোকৰ কাৰণেও বহুত কোম্পানী এতিয়া বৰ্তমান খালী আছে। মই সকলো সুবিধা কৰি দিব পাৰিম, সেইটো মই আপোনালোকৰ পৰা গেৰাণ্টি লৈছোঁ। কিন্তু তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। নহ'লে মোক কণ্টেক্ট কৰিবলৈ মোৰ নাম্বাৰ মই তলৰ ডিছক্ৰিপশ্যন বৰ্ডত দি দিম। তাৰ পৰা আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। লগতে আৰু এটা কথা কওঁ, কোৱালিফিকেশ্যন থকা বা নথকা তাক লৈ কোনো ডিফাৰেঞ্চ নাই। যদিহে আমাৰ নিচিনা নৰ্মেল এটা জব পাব বিচাৰে, তেওঁৰ হাতত 3টা বস্তু ডকুমেণ্ট হ'লেই হ'ল: আধাৰ কাৰ্ড, পান কাৰ্ড, পাছবুক একাউণ্ট নহ'লেও চলিব, কোম্পানীৰ আণ্ডাৰৰ পৰা খুলি দিয়া হয়। কিন্তু আধাৰ কাৰ্ড আৰু পান কাৰ্ড ভেৰি ইম্পৰ্টেণ্ট। সেই 2টা বস্তু নহ'লে কোম্পানীত জইন কৰিব পৰা নাযায়। যিসকলৰ সেই আধাৰ কাৰ্ড বস্তুটো এতিয়াও ৰেডি হোৱা নাই, তেওঁলোকে আধাৰ কাৰ্ডখন ৰেডি কৰি লওক। বিশেষ দিন নালাগে, খুব কম দিনৰ ভিতৰত আহি যায়। আৰু আপোনালোকে চাওক, অসমৰ পৰা ইমান দূৰত আহি কিবা এটা কৰিম বুলি যেতিয়া আহে, কাম নাপাই ৰুমত বহি থাকে, প্ৰব্লেম বহুত হয়। যিসকলে বহিছে তেওঁলোকে বুজি পায়। ৰুম ভাড়া দিব লাগিব, খোৱা ৰেচন বিল দিব লাগিব, নিজৰ এক্সট্ৰা হাত খৰচা দিব লাগিব। ইমানখিনি হেডেক লৈ ৰুমত বহি থাকি একো লাভ নাই। গতিকে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই, যদি তেনেকুৱা লগৰ কোনোবা থাকে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে। আৰু নিশ্চয় মই আপোনালোকক সহায় কৰিম।
আপোনালোকে যদি মোৰ ভিডিঅ'টো বা মোৰ ভিডিঅ'বোৰ চাই ভাল পায় এটা লাইক কৰি দিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কিয়নো মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব চ' ভিডিঅ'টো আজি বিশেষ দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে